Hi guys, welcome back to my YouTube channel. Guys, আজি তেজপুৰৰ পৰা পাৰ্ট 3 ভিডিঅ'টো আপোনালোকে দেখা হ'ব। তো বলক ইমান দেৰি নকওঁ, বেছি কথাও কৈ নাথাকোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ, ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই তেজপুৰ অসম মাজত আছোঁ এতিয়া। নেক্সট এইটো ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ দিয়ক, বহুত দীঘলীয়া হৈ যায়তো। এতিয়া আকৌ এইটো ভিডিঅ'ত আপোনালোকে দেখা হ'ব পকীলৈ আহি আছোঁ। তাত জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতিৰ বহুত বস্তু বনাই থৈ দিছে, আপোনালোকক দেখুৱাই আছোঁ। চাই থাকক আপোনালোকে ঘৰতে বহি বিন্দাছ দেখুৱাই আছোঁ বাৰু। ভুল হৈ গৈছিল কিবা এটা, ক্ষমা কৰি দিব। তামোল খাই আছোঁ, মজা লাগি আছে। গাইজ, আমাক বাছখনে বহুত দূৰতে ৰখালে। আহিয়ে আছোঁ, খোজ কাঢ়িয়ে আছোঁ। তেওঁ নাপাওঁহি খোজ কাঢ়িয়ে আছোঁ দিয়ক। তেতিয়াৰ পৰা 1 কিলোমিটাৰমান খোজ কাঢ়িলোঁ, তেওঁ পোৱাহি নাই আৰু কি হয় আৰু। আজি খোজকাঢ়িয়ে ভাই আমি এক্সপ্ল'ৰ কৰিম নেকি গোটেই তেজপুৰ। বহুত দূৰ খোজকাঢ়ি এক্সপ্ল'ৰ কৰিম চাগে। আছে চাগে 5 কিলোমিটাৰমান। 5 কিলোমিটাৰ আছে নে? 5 কিলোমিটাৰলৈ পাগলে হৈ যাম। গাইজ, ফাইনেলি পাই গ'লোহি। চাওক গাইজ, এণ্ট্ৰি কৰি দিলোঁ। সঁচাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিবোৰ ইয়াত সাঁচি ৰাখিছে। পোনপ্ৰথমে আপোনালোকক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তিটো দেখুৱাই দিছোঁ। চাওক, এইটো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তিটো হয়। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ চাই বহুত ধুনীয়া লাগিছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ এইটো স্মৃতিত বনাই থৈ দিছে। সেইখিনি চাওক। গাইজ, পকী বিষয়ে বহুতো নজনা কথা ইয়াত লিখা হৈ আছে। আপোনালোকে ভিডিঅ'টো ৰখাই পেলাই পঢ়ি ল'ব পাৰে। তাৰো বাহিৰে মই ডেছক্ৰিপশ্যনত পকী বিষয়ে কিছু কথা লিখি দিছোঁ, তাতো যায় আপোনালোকে পঢ়ি ল'ব পাৰে। এখন চাওক, দোলা কইনাক ইয়াতে এনেকৈ লৈ যায় আৰু ইয়াত দোলা শ্ৰীমতী প্ৰমীলা বৰাক এইখন দোলাতে লৈ আনিছিলে। আৰু দেখুৱাই আছোঁ। ইয়াত বহুতো ফটো আছে, সকলো বিখ্যাত মানুহখিনিৰে ফটো আছে। সাহিত্যিক, স্বাধীনতা আন্দোলনত যোগদান দিয়া গোটেই মানুহখিনিৰে ফটো আছে। বিষ্ণুপ্ৰসাদৰ আছে, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আছে। এয়া চাওক, ফণী শৰ্মাই ব্যৱহাৰ কৰা সাজ পোছাক। এই তলত আপোনালোকক দেখুৱাই কাঁহী বাতি, এয়া ফণী শৰ্মাই ব্যৱহাৰ কৰা সামগ্ৰী। আৰু দেখুৱাই আছোঁ চাওক, এয়া সঁচা বহুত ধুনীয়াকৈ সজাই থৈ দিছে। যুগমীয়া হৈ ৰওক এনেকৈ। এয়া শোণিতপুৰৰ গজেন। গাইজ, এতিয়া একেবাৰে ভিতৰত আৰু এয়া চাওক, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বহুত পুৰণি এখন ফটো। তেখেত 1903 চনত জন্ম হৈছিলে। গুৰু আসনৰ ফটো এয়া। ইয়াতো কিছু কথা লিখা হৈ আছে পকীৰ বিষয়ে। এয়া সৰু সৰু মূৰ্তি চাওক, কাঠেৰে বনাই থৈছে। এয়া আপোনালোকৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ। গাইজ, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰুমটোৰ ভিতৰলৈ সোমাই গৈ আছোঁ। চাওক, এই ৰুমটোৰ ভিতৰত তেখেতৰ বহুতো পুৰণা বস্তু আছে, আপোনালোকে চাই থাকক আৰু মই দেখুৱাই আছোঁ। সঁচাই মই এই ৰুমটোৰ ভিতৰত সোমাই সঁচাই বহুত হতভম্ব হৈ যোৱাৰ নিচিনা হৈছে। তেখেত আজি আমাৰ কাষত নাই যদি একেবাৰে ওচৰতে থকা কাম লাগিছে। এইটো কুৰ্তা চাওক, এই কুৰ্তাটো তেখেতে পিন্ধিছিল। ইমান ধুনীয়াকৈ আজিও সাঁচি থৈ দিছে, বা সঁচাই দেই, একে ওচৰতে থকা কাম লাগিছে। গাইজ, এখন শৰাই চাওক, তেখেতে ব্যৱহাৰ কৰা এখন শৰাই হয়। এইখন বিচনা, এই বিচনাখনতে তেখেতে শুইছিল আৰু ৱাও। জ্যোতিপ্ৰসাদ আগৰৱালাই ব্যৱহাৰ কৰা বাল্টি আৰু এইটো বাকচ হয়। বহুত পুৰণা দিন হয়। বিষ্ণুপ্ৰসাদ ৰাভাৰো আছে আৰু দেখুৱাই আছোঁ, চাই থাকক। এজন গোবিন বৰুৱা হয়, চাওক, গোবিন বৰুৱা। এয়া চাওক, তেওঁলোকে সাহিত্যিকসকলে ব্যৱহাৰ কৰা, জ্যোতিপ্ৰসাদ আগৰৱালাই ব্যৱহাৰ কৰা। জ্যোতিপ্ৰসাদ আগৰৱালাই যিহেতু এজন অসম আন্দোলনকাৰী আৰু তেওঁ এজন গায়ক আছিলে, তেওঁ ব্যৱহাৰ কৰা এইবোৰ সামগ্ৰীবোৰ চাওক আপোনালোকে।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। এইটো ভূপেন হাজৰিকা লাইব্ৰেৰী হয়। ভূপেন হাজৰিকা লাইব্ৰেৰী এইটো চাওক কিমানবোৰ কিতাপ সংগ্ৰহ কৰা হৈ আছে, বহুত কিতাপ সংগ্ৰহ কৰা হৈ আছে চাওক আপোনালোকে। এয়া ভূপেন হাজৰিকা। গাইজ এই অডিটৰিয়ামটো লৈ আহিছোঁ চাওক। এইটো অডিটৰিয়াম হয়। ইয়াতে আগতে কিবা মিটিং চিটিং থাকিলে ইয়াতে তেওঁলোকে মিটিং উদযাপন কৰিছিলে, মানে মিটিংখন পাতিছিলে আৰু এইটো অডিটৰিয়ামটো। গাইজ আমাৰ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধী যেতিয়া অসম আন্দোলনৰ সময়ত আহিছিলে এইখিনি জেগাতে শুইছিলে চাওক পাতি পাৰি। ৱাও, সঁচাই তেখেতক দেখা নাপালোঁ যদিও কি হ'ল, তেখেতে শোৱা জেগাখিনি দেখা পাই সঁচাই মই ধন্য হৈ গৈছোঁ গাইজ। সঁচাই বহুত 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 ধন্য হৈ গৈছোঁ। মহামানৱ মহাত্মা গান্ধী শয়নৰ স্থান। গাইজ এতিয়া মহাত্মা গান্ধীয়ে ভাষণ দিয়া জেগাটোলৈ আমি গৈ আছোঁ। অসম আন্দোলনৰ সময়ত আৰু কিছুমান বেলেগ কিবা বিশেষ কামত তেওঁ অসমলৈ আহোঁতে তেজপুৰ এইখিনি জেগাৰ পৰা তেওঁ ভাষণ দিছিলে। আপোনালোকক দেখুৱাই আছোঁ চাওক। তেজপুৰৰ এইখিনি জেগাৰ পৰা তেওঁ ভাষণ দিছিলে। এইখিনিৰ পৰা মহাত্মা গান্ধীয়ে ভাষণ দিছিলে। তলত বিলাতী বস্ত্ৰ দাহ কৰিছিলে। ইয়াৰ পৰা তেখেতে ভাষণ দিছিলে আৰু দোকান চোকান তেতিয়া নাছিলে, হয় পিছত এইটো আমাৰ জোনাকী চিনেমা হল, অসমৰ প্ৰথম চিনেমা হল, চবতকৈ পুৰণি জোনাকী চিনেমা হল পিছফালে আছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসমৰ আটাইতকৈ পুৰণি চিনেমা হলটো হ'ল জোনাকী চিনেমা হল। আপোনালোকক জোনাকী চিনেমা হলটো দেখুৱাই দিছোঁ চাওক। এইটো এতিয়া মই বাৰু এইখিনি অফ হৈ আছে চিনেমা হলটো। এইটো জোনাকী চিনেমা হলটো চাওক, অসমৰ আটাইতকৈ পুৰণি চিনেমা হলটো। এতিয়া বন্ধ হৈ আছে বৰ্তমান। ফাইনেলি এতিয়া ইয়াৰ পৰা ওলালোঁ আৰু চাই সঁচাই বহুত ভাল লাগিলে। এনে ইমান কষ্ট কৰি থৈ দিছে বস্তুবোৰ সাঁচি, সঁচাই বহুত ভাল লাগিলে। ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। বাই বাই, টেক কেয়াৰ সকলোলৈ।